ইজৰাইল পেলেষ্টাইন সংঘাত সমাধানৰ বাবে বিশ্বত দুটা প্ৰধান সলিউশন প্ৰচাৰ কৰা হয়। এটা টু ষ্টেট সলিউশন আৰু আনটো হৈছে ওৱান ষ্টেট সলিউশন। বিশ্বৰ অধিকাংশ দেশেই টু ষ্টেট সলিউশনক প্ৰাধান্য দিয়ে বা সমৰ্থন কৰে। ইয়াৰ ভিতৰত ভাৰতো এখন। 2007 চনৰ পূৰ্বে ইজৰাইলৰ অধিকাংশ পলিটিকেল পাৰ্টিয়ে টু ষ্টেট সলিউশনকেই সমৰ্থন কৰিছিল, কিন্তু পেলেষ্টাইনৰ নক্সাক লৈ দ্বিমত আছিল। 2007 চনৰ পিছত এই ধাৰাত পৰিৱৰ্তন আহিব ধৰিলে। আনকি আজিলৈকে ইজৰাইলেও নিজৰ ফাইনেল নক্সা অফিচিয়েলি ঘোষণা নকৰিলে। আজিৰ তাৰিখত ৱেষ্ট বেংক অঞ্চলত ইজৰাইলী নাগৰিকৰ 120টা ছেটেলমেণ্ট স্থাপন কৰা হৈছে আৰু এই ছেটেলমেণ্টসমূহত প্ৰায় 6 লাখৰ পৰা 7 লাখ ইহুদী লোক বাস কৰে। অৰ্থাৎ ইজৰাইলৰ মুঠ ইহুদী জনসংখ্যাৰ প্ৰায় 20% লোক এই ৱেষ্ট বেংক ছেটেলমেণ্টসমূহত বসবাস কৰে। আকৌ ঘূৰি যাওঁ 1967 চনলৈকে। 1967 চনত আৰৱ ৰাষ্ট্ৰ ইজৰাইলৰ হাতত পৰাজিত হোৱাৰ পিছত স্থানীয় লোকৰ মাজৰ পৰাই আৰম্ভ হ'ল সংগ্ৰাম, স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰৰ সংগ্ৰাম। 1967 চনলৈকে পেলেষ্টাইনৰ ইছ্যুক প্ৰতিনিধিত্ব কৰিছিল আৰৱ ৰাষ্ট্ৰসমূহে, কিন্তু 1967 চনৰ পিছত এই ধাৰাৰ পৰিৱৰ্তন ঘটিছিল। স্বাধীনতাৰ উদ্দেশ্যৰ সৈতেই জন্ম হৈছিল PLO। 1967 চনৰ পৰা 1990 চন পৰ্যন্ত বিশ্বৰ অধিকাংশ দেশেই PLOক সন্ত্ৰাসবাদী সংগঠন আৰু ইয়াৰ মুখিয়া য়াছিৰ আৰাফাতক এগৰাকী সন্ত্ৰাসবাদী বুলি গণ্য কৰা হৈছিল। কাৰণ PLOৰ ভিতৰতেই এটি ইউনিট আছিল, ইজ্জত-দিন আল-কাছাম ব্ৰিগেড। এই নামটো এনে এগৰাকী ব্যক্তিৰ আছিল যিগৰাকী ব্যক্তি 1948 চনৰ পূৰ্বেই ইহুদী লোকৰ সৈতে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল। অৰ্থাৎ PLOই ৰাজনৈতিক যুঁজ দিছিল আৰু ইজ্জত-দিন আল-কাছাম ব্ৰিগেডে সামৰিক আক্ৰমণেৰে এই যুঁজ চলাই গৈছিল। সংগঠনটো প্ৰায় সকলো আৰৱ ৰাষ্ট্ৰই সমৰ্থন কৰিছিল। 1973 চনত আকৌ এখন যুদ্ধ, আৰৱ ইজৰাইলৰ যুদ্ধ। এইবাৰ ইজৰাইলে ইজিপ্তৰ সিনাই পেনিনচুলা দখল কৰিলে আৰু সিৰিয়াৰ গোলান হাইটৰ আৰু কিছু অলপ অংশ দখল কৰিলে। লগতে জৰ্ডানৰ কিছু অংশ দখলৰ ধমকি দিলে। যুদ্ধৰ পিছত ইজৰাইলে ক'লে সিনাই পেনিনচুলা তেতিয়া ঘূৰাই দিব যেতিয়া ইজৰাইলৰ সৈতে ইজিপ্তে শান্তি চুক্তি স্বাক্ষৰ কৰিব। তাৰ পিছত কেম্প ডেভিড একৰ্ডৰ জৰিয়তে শান্তি চুক্তি হ'ল আৰু ইজৰাইলে সিনাই পেনিনচুলা ইজিপ্তক ঘূৰাই দিলে। কেম্প ডেভিড একৰ্ডৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল PLOই আৰু জৰ্ডানৰ ৰজাক শাসনচ্যুত কৰাৰ চেষ্টা কৰিছিল। সেইকাৰণেই জৰ্ডান আৰু ইজিপ্তে PLOৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিব লগা হৈছিল আৰু PLO তেনে অৱস্থাত সিৰিয়া আৰু লেবাননৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিবলগীয়া হৈছিল। লেবানন, সিৰিয়া আৰু লিবিয়াৰ দৰে দেশে য়াছিৰ আৰাফাতক ফ্ৰীডম ফাইটাৰ বুলি গণ্য কৰাৰ বিপৰীতে ইউৰোপ আৰু আমেৰিকাই য়াছিৰ আৰাফাতক সন্ত্ৰাসবাদী বুলি কৈছিল। এই সংঘাতে 1990 চন মানলৈকে আহি পাওঁতে ইজৰাইলী নেতৃত্বই অনুভৱ কৰিব ল'লে যে 1948 চনৰ পৰা চলি অহা এই সমস্যাৰ স্থায়ী সমাধানৰ প্ৰয়োজনীয়তা আহি পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত 1990 চনৰ পৰাই নৰৱেৰ মধ্যস্থতাত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত শান্তি আলোচনা আৰম্ভ হয়। 1993 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডিচিত ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ উপস্থিতিত অশ্লো একৰ্ড স্বাক্ষৰিত হয়। ইজৰাইলৰ ফালৰ পৰা চুক্তি ছিগনেটৰী আছিল প্ৰধানমন্ত্ৰী ইছাক ৰবিন আৰু বিদেশ মন্ত্ৰী শ্ৰীমদ পেৰিছ। PLOৰ ফালৰ পৰা চুক্তি ছিগনেটৰী আছিল য়াছিৰ আৰাফাত। অশ্লো চুক্তিৰ বিৰোধিতা কৰা এগৰাকী কট্টৰ ইহুদী লোকে তেতিয়াৰ ইজৰাইলী প্ৰধানমন্ত্ৰী ইছাক ৰবিনক গুলীয়াই হত্যা কৰিছিল। 1993 চনত স্বাক্ষৰিত হোৱা চুক্তিৰ মূল কথা আছিল যে ইজৰাইলী সামৰিক দখলত থকা ৱেষ্ট বেংক আৰু গাজাপট্টিত কিছু সামান্য ক্ষমতা থকা এটি বডি গঠন কৰা হ'ব আৰু সামান্য ক্ষমতা হস্তান্তৰ কৰা হ'ব। মূল বডিটোৰ নাম হ'ব পেলেষ্টাইন লেজিসলেটিভ কাউন্সিল, অৰ্থাৎ এক প্ৰকাৰৰ সংসদ টাইপৰ বডি, আৰু নিৰ্বাচিত চৰকাৰৰ নাম হ'ব পেলেষ্টাইনিয়ান অথৰিটি অৰ্থাৎ PA, য'ত প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু মন্ত্ৰী পৰিষদ তথা নিৰ্বাচিত প্ৰতিনিধি থাকিব। 2006 চনলৈকে পেলেষ্টাইন অথৰিটিত PLOৰ ৰাজনৈতিক শাখা ফাতাহ সৰ্বেসৰ্বা আছিল, কিন্তু 2006 চনৰ নিৰ্বাচনত পেলেষ্টাইন লেজিসলেটিভ কাউন্সিলত 1987 চনত জন্ম হোৱা হামাছৰ ৰাজনৈতিক শাখাই মেজৰিটি চিটত নিৰ্বাচিত হয় আৰু চৰকাৰ গঠন কৰে। ইউৰোপ আৰু আমেৰিকাই তেনে অৱস্থাত পেলেষ্টাইন অথৰিটিক এইড দিয়া বন্ধ কৰিছিল। লগতে PLO পাৰ্টিৰ পৰা ৰাষ্ট্ৰপতি মাহমুদ আব্বাছক পশ্চিমীয়া দেশৰ ফালৰ পৰা হামাছক চৰকাৰ গঠন কৰিবলৈ সুবিধা নিদিয়াৰ বাবে প্ৰেছাৰ দিয়া হৈছিল। ইয়াৰ পিছতেই পেলেষ্টাইনী লোকৰ নিজৰ মাজতে সংঘাত আৰম্ভ হয়। এই সংঘৰ্ষত গাজাপট্টিত জয়ী হয় হামাছ আৰু ৱেষ্ট বেংক অঞ্চলত জয়ী হয় PLO। তেতিয়াৰ পৰা গাজাপট্টিত হামাছৰ দখলত আৰু ৱেষ্ট বেংকৰ সামান্য অংশত চৰকাৰ চলাইছে PLOই। কিন্তু এখন সাৰ্বভৌম ৰাষ্ট্ৰ
আজিলৈকে পেলেষ্টাইনী লোকৰ বাবে সম্ভৱ হৈ নুঠিল।